Hello everyone, welcome back to Good Guides. Good Guides or আজিৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আপোনালোকে স্ক্ৰিনত দেখাৰ দৰে আমি আলোচনা কৰিবলৈ গৈ আছো ষ্টেটিক জিকেৰ পাৰ্ট 6। এই জিকেৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ এক্সপ্লেইন কৰিম। যিবোৰ এমসিকিউ এপিএসসি, এপিডিসিএল, ডিএইচএস, আসাম টেট আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ আগত আমি 5টা পাৰ্ট আলোচনা কৰিছো। প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এইটো পাৰ্টৰ ডেসক্ৰিপচনত দিয়া আছে। আপুনি যদি এতিয়ালৈকে এই ভিডিঅ'সমূহ চোৱা নাই অনুগ্ৰহ কৰি চাই ল'ব। সময় নষ্ট নকৰাকৈ বলক আমি ভিডিঅ'ৰ মেইন টপিকটো আলোচনা কৰো। আপোনালোকে স্ক্ৰিনত দেখিছে প্ৰথমটো প্ৰশ্ন, হু ইনভেন্টেড মোবাইল ফোন? যে মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিলে? অপশন এ মাৰ্টিন কপাৰ, অপশন বি ষ্টিভ জবছ, অপশন সি ভেন ক্যাৰিফ, অপশন ডি বিল গেটছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ মাৰ্টিন কপাৰ। যে মাৰ্টিন কপাৰে স্মাৰ্টফোন বা মোবাইল ফোন আৱিষ্কাৰ কৰিছিলে। নেক্সট প্ৰশ্ন, হুইচ ইউজ টু প্ৰিজাৰ্ভ ডেড বডিজ? যে মৃতদেহ সংৰক্ষণৰ বাবে বা ডেড বডি বহু দিনলৈ সতেজ ৰাখিবলৈ আমি কোনটো ব্যৱহাৰ কৰোঁ? ইয়াৰ ভিতৰত তলত অপশন যিটো এ আছে শুদ্ধ উত্তৰটো হ'ব অপশন এ ফৰ্মেলিন। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সপ্ল'চিভ? যে তলৰ কোনটোৰ ভিতৰত কোনটো হৈছে বিস্ফোৰক? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ টি। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ এন এনালগেছিক? অৰ্থাৎ তলৰ কোনটো বেদনানাশক? কোনটো খালে মানুহৰ বিষ কমে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ এস্পিৰিন। নেক্সট প্ৰশ্ন, হুইচ ভিটামিন ইজ নেচেচাৰী ফৰ ব্লাড ক্লটিং? যে ৰক্ত সঞ্চাৰণৰ বাবে তলৰ দিয়া কোনটো ভিটামিন অতি গুৰুত্বপূৰ্ণ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন এ ভিটামিন কে। নেক্সট প্ৰশ্ন, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, কেইবাবাৰ কম্পিটিটিভ এক্সামত আহিছিলে, অসম টেটত আহিছিলে। যে হু ইজ দ্য পিএইচ লেভেল অফ হিউমেন ব্লাড? যে মানৱ শৰীৰৰ যে ৰক্ত বা তেজ আছে ইয়াৰ পিএইচ লেভেল কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7.35। নেক্সট প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপন্সিবল ফৰ অজন হোল? যে তলত দিয়া কোনটো অজন হোল যে অজন বিন্দাৰ বাবে দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CFC অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন, অপশন এ। নেক্সট প্ৰশ্ন, হু ইজ দ্য অথৰ অফ ইট ইজ মাই ৱে? যে ইট ইজ মাই ৱে গ্ৰন্থখনৰ লিখক কোন? অপশন এ শচীন তেণ্ডুলকাৰ, অপশন বি কপিল দেৱ, অপশন সি এপিজে আব্দুল কালাম, অপশন ডি মিল্খা সিং। আমি জানো যে ইট ইজ মাই ৱে হৈছে এটা বায়োগ্ৰাফী আৰু এইটো বায়োগ্ৰাফী খেলৰ লগত জড়িত, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ শচীন তেণ্ডুলকাৰ। নেক্সট প্ৰশ্ন, ইন হুইচ দ্য ফাৰ্ষ্ট বেটল অফ পানিপত ৱাজ ফউট? পানিপতৰ প্ৰথম যুদ্ধ কেতিয়া ঘটিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1526। নেক্সট প্ৰশ্ন, ইন হুইচ ইয়াৰ অফ বেংগল ৱাজ বিফৰকেটেড বাই লৰ্ড কাৰ্জন? যে লৰ্ড কাৰ্জনৰ দ্বাৰা কোনটো বছৰত বেংগলক দ্বিখণ্ডিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 19